হে দোস্ত, আজি আমাৰ মানে একদম খুৰা এজন ঢুকালে। গতিকে আজিৰ পৰা মানে একদম 13 দিন আমি একদম ব্ৰত পালিব লাগিব। গতিকে এতিয়া মানে কি ৰাতিপুৱা মানে মাছো কিনিছিলোঁ, মাছৰ তৰকাৰী বনাইছিলোঁ, চব পেলানি গ'ল। গতিকে এতিয়া খুৰা কাৰণ হবিজ পালিবই লাগিব। আৰু এইখিনিতে মানে এটা কথা ক'ব ওলাইছোঁ আপোনালোকক, মানে কি আগৰ নিয়ম আছিলে আমাৰ ধৰক এমহীয়া, তাৰপিছত আমি যাই আহিছিলোঁ এতিয়া 13 দিনত, আমাৰ দেউতা ঢুকাওঁতে আহিছিলোঁ 13 দিনত। এতিয়া আমাৰ খুৰাহঁতে মানে ডিচিশ্যন লৈছে কি এতিয়া 13 দিনত পালিলে কি হ'ব, মানে কি 13 দিনত পালিলে মানে বহুত সহজে হৈ পৰে, কিন্তু এতিয়া এমাহৰ দিন পালিবলগীয়া হ'লে কিমান দিন দীঘলীয়া হয়। গতিকে চাওকচোন, এতিয়া পথাৰ ঘৰৰ কাম চলি আছে সকলোৰে। গতিকে এতিয়া তিলনি দিনাহে গম পোৱা যাব যে ফাইনেল ডিচিশ্যনটো যে 13 দিনত পাতে নে এমহীয়া পাতে। গতিকে এতিয়া আমি তিলনি দিনা আলোচনা হ'ব আৰু 10 দিনতো দহা থাকিবই। গতিকে এনেকৈ সেইকেইটা দিন থাকিব লাগিব। আৰু তাকে মানে আপোনালোকে এটা কমেণ্ট কৰিবচোন যে এমহীয়া দিনটো বহুত দিন হয়নে নহয়। সেইটো আগৰ নিয়ম আছিলে এমহীয়া, গতিকে এতিয়া মানুহে বহুত শ্বৰ্টকাটত আহিছে 13 দিনত। গতিকে কমেণ্ট এটা কৰিবচোন, মানে কি 13 দিনত ভাল হয় নে এমাহত ভাল হয়। আৰু আজিকালি সকলোৱে মানে কামত ব্যস্ততা, গতিকে সকলোৱে কামত নগ'লেই মানে আজিকালি ঘৰখন চলোৱা দিগদাৰ। গতিকে সেয়া আছিলে আজি মোৰ ভিডিঅ'টো।